বন্ধুসকল, ভাৰতবৰ্ষ এখন উৎসৱৰ দেশ। আজি পোহৰৰ উৎসৱ দীপান্বিতা। ৰামৰ সমান সুবিধা তেওঁলোকে উপভোগ কৰিব পৰা নাছিলে। এতিয়া ৰাম অহাৰ লগে লগে সকলোৱে আনন্দত মতলীয়া হৈ পৰিছে। প্ৰজাৰ সুখ শান্তি আনন্দৰে ভৰপূৰ হৈ পৰিব, তাকে বিশ্বাস কৰি সকলোৱে এই দেৱালীৰ উৎসৱ পালন কৰা হৈছে। তাকে লৈ আজি আমিও জানি নাজানি সেই ৰামৰ কথা কাহিনীটো লৈয়ে আমি ঘৰে ঘৰে দিৱালী পূজা উৎসৱ পালন কৰিছোঁ। মানে কি কৰিছে জানেনে? পোহৰ উৎসৱ হোৱাৰ পিছতেই জুৱা খেলিছে। কিছুমানে মদ চেৰা মাছ মাংস খাই নিজেই নিজক কণ্ট্ৰল কৰিব নোৱাৰি ইজনে সিজনৰ লগত কাজিয়া কৰিছে, ঘৰত আহি পৰিবাৰৰ লগত কাজিয়া কৰিছে, অশান্তিৰ সৃষ্টি কৰিছে। কিন্তু ৰামক সন্মান কৰা হ'লনে? ৰামক সন্মান কৰিবলৈ আহি আমি নিজেই অসন্মান কৰি আনক অশান্তি কৰি পেলাইছোঁ। তেনে সেই ৰামৰ মূল্য ক'ত থাকিলে? ৰাম ৰাজ্যৰ অৰ্থ ক'ত থাকিলে? পোহৰৰ উৎসৱ দেৱালীত ইমান টকা পইচা খৰচ কৰাৰ মূল্য ক'ত থাকিল? ৰজাৰ প্ৰয়োজনেই নহ'লহেঁতেন। কিন্তু আজি কি অৱস্থা? আহক আধ্যাত্মিক চিন্তনেৰে আমি অকণমান চৰ্চা কৰোঁ আজিৰ পোহৰৰ উৎসৱ দেৱালী। আজি পোহৰৰ উৎসৱ দেৱালী। আজিৰ দিনটোত মাটিৰ চাকি মম টুনি লাইটেৰে ঘৰ পোহৰাই তুলিব। কিন্তু আজিৰ পোহৰৰ উৎসৱ দেৱালীটোক আধ্যাত্মিকভাৱে পালন কৰা হোৱা হ'লে আজি সমাজত ইমান দুখ দুৰ্গতি নহ'লহেঁতেন। আহক আধ্যাত্মিকভাৱে আজিৰ পোহৰৰ উৎসৱ দেৱালীটোক অকণমান আমি বিচাৰ কৰি চাওঁ। নমস্কাৰ, ওম শান্তি। মোৰ ইউটিউব চেনেল BK জ্ঞান ৱৰ্ল্ডলৈ আপোনালোক সকলোকে বহুত বহুত স্বাগত জনাইছোঁ। বন্ধুসকল, ভাৰতবৰ্ষ এখন উৎসৱৰ দেশ। এইখন দেশৰ বছৰৰ প্ৰতি মাহে প্ৰতিদিনে কিবা নহয় কিবা উৎসৱ পূজা পাৰ্বণ চলিয়ে থাকে। আজি পোহৰৰ উৎসৱ দীপান্বিতা। আজিৰ পৰা 10-15 বছৰ আগলৈকে কেইটামান জাতি আৰু দোকানী বিজনেছমেন সকলোহে এই পোহৰৰ উৎসৱ দীপান্বিতা পালন কৰা হৈছিল। জনা বুজা হোৱাৰ লগে লগে জাতি ভেদ উৎস নিচ্ছ সকলোৱে এতিয়া প্ৰতি ঘৰে ঘৰে দেখি বা জানি বুজি হ'লেও এই পোহৰৰ উৎসৱ দেৱালীক পালন কৰা হয় বহুত ধুমধামেৰে। আজিৰ দিনটোত কিংবদন্তি অনুসাৰে বিভিন্ন ধৰণৰ বিজয়ৰ নিচানী হিচাপত পালন কৰা হয়। কালী পূজা হৈছে, ৰামে আজি অযোধ্যা আহি পাইছে, লক্ষ্মী পূজা হৈছে, বিভিন্ন ধৰণৰ 5টা ধৰণৰ আজি পূজা হয়। কোৱা হয় আজিৰ দিনটোত ৰামে ৰাৱণক বধ কৰি অযোধ্যাত পুনৰ ঘূৰি আহে। আকৌ সেই ৰামক উষ্ম আদৰণি জনাবৰ কাৰণে স্বাগত জনাবৰ কাৰণে অযোধ্যাবাসীয়ে বহু ধুমধামেৰে ফূৰ্তি কৰি এই পোহৰৰ উৎসৱ দীপান্বিতা পালন কৰা হয়। ৰাম নহাৰ আগলৈকে অযোধ্যাত এজন ৰজা আছিলে। তেওঁ সেই ৰজাৰ পালনাত প্ৰজাসকল আছিলে। কিন্তু প্ৰজাসকলক যিমান সুখ সুবিধা দিয়াৰ স্বত্তেও ৰামৰ সমান সুখ সুবিধা তেওঁলোকে উপভোগ কৰিব পৰা নাছিলে। এতিয়া ৰাম অহাৰ লগে লগে সকলোৱে আনন্দত মতলীয়া হৈ পৰিছে। আনন্দত সকলোৱে নিজক পাহৰি পেলাইছে। এতিয়াৰ পৰা সকলোৱে অনুভৱ কৰিছে, ভাবিছে যে ৰাম ৰাজ্য হ'ব, প্ৰজাৰ সুখ শান্তি আনন্দৰে ভৰপূৰ হৈ পৰিব। তাকে বিশ্বাস কৰি সকলোৱে এই দেৱালীৰ উৎসৱ পালন কৰা হৈছিল। তাকে লৈ আজি আমিও জানি নাজানি সেই ৰামৰ কথা কাহিনীটো লৈয়ে আমি ঘৰে ঘৰে দিৱালী পূজা উৎসৱ পালন কৰিছোঁ।
বহু ধুমধামেৰে মাটিৰ চাকি মম তুনি লাইট আদি জ্বলাই জকমকাইছে ঘৰখনত। বিভিন্ন ধৰণৰ মিঠাই খাইছে, কিমানে পূজা উৎসৱ নাচ গান কৰিছে। কিন্তু কিছুমানে কি কৰিছে জানেনে? পোহৰ উৎসৱ হোৱাৰ পিছতেই জুৱা খেলিছে। আৰু কিছুমানে মদ চেৰা মাছ মাংস খাই নিজেই নিজক কণ্ট্ৰল কৰিব নোৱাৰি ইজনে সিজনৰ লগত কাজিয়া কৰিছে, ঘৰত আহি পৰিবাৰৰ লগত কাজিয়া কৰিছে, অশান্তিৰ সৃষ্টি কৰিছে। কিন্তু ৰামক সন্মান কৰা হ'লনে? ৰামক সন্মান কৰিবলৈ আহি আমি নিজেই অসন্মান কৰি আনক অশান্তি কৰি পেলাইছোঁ। তেনে সেই ৰামৰ মূল্য ক'ত থাকিলে? ৰাম ৰাজ্যৰ অৰ্থ ক'ত থাকিলে? পোহৰৰ উৎসৱ দেৱালীত ইমান টকা পইচা খৰচ কৰাৰ মূল্য ক'ত থাকিল? সেই অৱস্থা আজিৰ সমাজত চলি আছে। আমি যদি আধ্যাত্মিক চিন্তা দৰ্শনেৰে এই উৎসৱটো অকণমান জানি বুজি পালন কৰা হোৱা হ'লে আজি প্ৰজাৰ মাজতে কিমান সুখ শান্তি আনন্দ দয়া প্ৰেমেৰে ভৰপূৰ হ'লহেঁতেন, ৰজাৰ প্ৰয়োজনেই নহ'লহেঁতেন। কিন্তু আজি কি অৱস্থা? আহক আধ্যাত্মিক চিন্তনেৰে আমি অকণমান চৰ্চা কৰোঁ আজিৰ পোহৰৰ উৎসৱ দেৱালী। আজি পোহৰৰ উৎসৱ দীপান্বিতা। আধ্যাত্মিক দৃষ্টিকোণেৰে যদি আমি চাওঁ, আজি অমাৱস্যা ৰাতি অন্ধকাৰেৰে ভৰি পৰে। এই অন্ধকাৰক পোহৰাই তুলিবৰ কাৰণেই ঘৰে পৰে বাহিৰে ভিতৰে মাটিৰ চাকি জ্বলাই আমি পোহৰাই পেলাওঁ। আৰু আন্ধাৰৰ পৰা পোহৰৰ সন্ধান বিচাৰি অনেক পোক পতংগই এই মাটিৰ চাকিত আত্মসমৰ্পণ কৰেহি। ৰাতিপুৱা যেতিয়া আমি চাওঁ তেতিয়া আমি দেখা পাওঁ যে অনেক পোক পতংগই এই মাটিৰ চাকিত সমৰ্পণ কৰি আছে। কলিযুগৰ অন্তিম সময়ফালে সকলো জীৱই জীয়াই থাকিবৰ কাৰণে হাহাকাৰ কৰিবলগীয়াত পৰিছে। দুখ অশান্তি অন্যায় অত্যাচাৰ পাপাচাৰে ভৰি পৰিছে সাৰা পৃথিৱীখন। এই সময়তে ভগৱান পৰম পিতা পৰমাত্মা আহি সকলোকে জ্ঞানৰ পোহৰেৰে পোহৰাই দিয়ে। এই শলিতা বাতিৰ অৰ্থ হৈছে পৰম পিতা পৰমাত্মাৰ প্ৰতীক। এই পোহৰটোক যেতিয়া আমি দেখিবলৈ পাওঁ, লগে লগে আমাৰ মনৰ ভিতৰত থকা সেই অৱগুণবিলাক বিকাৰবিলাকক আমি ইয়াত সমৰ্পণ কৰি পুনৰ জীয়াই থকাৰ কলা আমি বিচাৰি পাওঁ। আশা কৰিলোঁ আজি পোহৰৰ উৎসৱ দীপান্বিতাৰ দিনাই যেনেদৰে শলিতা বাতিত বিভিন্ন ধৰণৰ অপকাৰী পোক পতংগবিলাক সমৰ্পণ কৰেহি, ঠিক সেইদৰে আমাৰ মনৰ ভিতৰত থকা আসুৰিক অৱগুণবিলাককো আজিৰ দিনটোতেই সমৰ্পণ কৰি দিয়ক। চিৰদিনৰ কাৰণে বিদায় দিয়ক আৰু আমি প্ৰত্যেকজনেই দিব্য গুণেৰে ভৰি পৰক, নিজেই নিজৰ কাৰণে সন্মানীয় হৈ পৰক। তাৰে কামনাৰে আজি দীপান্বিতাত সকলোকে ভালদৰে পালন কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।